Hello friend, মই এটা ভিডিও আপলোড কৰিছিলো এই ভিডিওটো ইমানে ভাইৰাল হল যে মাত্ৰ এক মাহৰ ভিতৰত 2টা লাইক পাইছো তাৰে এটা লাইক টাকো মই নিজে মাৰিছো এটা মই মাৰিছো এটা ইমাছি এনেকুৱাকে সাপোৰ্ট কৰি যাওক জয় অসম হে ধানো কসা কাটে যান মুঠি মুঠি বাঁধি যান মাঝে মাঝে তোমালে মই জুমিছা ইসক সক পড়লে মিসকিয়াই হাহিলে লাজতে মই ৰঙা সিনা পৰি যা ওই ৰতে কৰে খাং খাং ৰানিতে বহি যান তুমিও না তেঙা ওই ভগা সাইকেল ভগা বেল ভন্টি তুমি মেট্ৰিক ফেল কৰাৰ কাৰণ কি আছিল জানো ওই মেট্ৰিক ফেলৰ কাৰণ আছিল তোৰ ককায়ে মিছ কল দিছিল মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমালোকৰ ঘৰত লৰা নাই বাবে মই তোমাক ভাল পাওঁ তোমাৰ পাপাৰ মাটি সম্পত্তি বহুত আছে বাবে তোমাক ভাল পাওঁ কাৰণ তোমাৰ মা পাপা মৰাৰ পিছত সেইখিনিটো মোৰেই হ'ব না মৰম যেনেকে মৰম তেনেকে মৰম বাঢ়িহে যায় ইয়াতকৈ কথা একো নাই ইয়াতকৈ কথা একো নাই অংক নিমিলিলে কথা নাই মিলিলে আমি হৈছো সেইটো লেভেলৰ ষ্টুডেণ্ট যাৰ পঢ়া শুনা কৰিবলৈও মন নাযায় আৰু পঢ়া শুনা এৰিবলৈও মন নাযায় মই খোৱা পিন্ধাই ৰাখিছো তুমি বছৰ পিছত দৌৰি আছা যে আৰু দালিত নিমখ কিয় কম হ'ল আজি বসুৰ কথা ভাবি আছিলো মইতো জানো মোৰ কথা ভবাহেঁতেন নিমখৰ চুটত মই জিভাত দিব নোৱাৰিলোহেঁতেন নিমখ ঠিকে দিছিলো খাওঁতে চাগে সেই সুন্দৰী টুটুমনিৰ মুখখন আগত আহি গ'ল মণি মোক উত্তেজিত কৰি নুতুলিবা কিন্তু কোনোবা দিনা যাই উঠিব দশৰথৰ আৰ্হি ল'ম মই মানে 3জনী আনি ঘৰ সোমোৱাই দিম ময়ো দূৰ দি আহিলো ধেমালি মানে কটা চিঙা জ্বলা পোৰা সকলোতে মোক বাৰু ভাল পাবানে তুমি নহয় শব্দ তিনটা কোৱা আচ্ছা অনিৰ্বাণ মই তোমাক ভাল পাই পেলাইছো আই লাভ ইউ উইল ইউ লাভ মি আই লাভ ইউ টু সঁচাকে কৈছানে এনেই মিলাবলৈ কৈ দিলা তোমাৰ বয়ফ্ৰেণ্ডে এৰি দিলা বোলে চবে তেনেকে কয় হঠাৎ যদি মই নোহোৱা হৈ যাওঁ একদম চুপ কি মানে যি টি কথা কৈ থাকা তুমি ধেমালিহে কৰিছো তোৰ পিছা ইমান সোনকালে এনেও নেৰো মই দ্বিতীয়বাৰ যদি কোৱা নহয় নাকতে একদম গুচাই এটা মাৰি দিম এসোপা কেনেকে বনালি ফাৰ্ষ্ট ক্লাছ দেখোন সেদিন আছে কাৰণে নিমখ এমুঠি দি দিছো তিতা তিতা লাগিছে যে জালুক দি বনাইছো জালুক কেতিয়াৰ পৰা তিতা হয় এই জালুক নাছে কাৰণে 5 বন দি দিছো তেল মাৰি নিদিলি কিয় ঘুটলি মাৰি নিদিলি কিয় তাতকে ফেনাইল দি বনাব লাগিছিল গাখীৰ চাহ বুলি খালোহেঁতেন বিহৰো কাম কৰিলেহেঁতেন নাই আৰু ক'ত ক'ত দুখ পালি নাই অকল ভৰিতে পাইছো অলপ ভালকে আহিব নোৱাৰা নেকি চকু মুদি ৰাস্তা ক্ৰছ কৰি আছিলো চা মেডিচিন খিনি এটলিষ্ট টাইমত লবি ডক্টৰ যেনেকৈ তেনেকে থাকিবি আৰু বেছি আৰু একো কৰি নাথাকিবি সোনকালে খুবি